ভৰি পিছলিলে বোকা লাগিব, পানী ঢালি দিলেই বোকা উঠিব। প্ৰথমতে বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে। আজি আপোনালোকলৈ খুব ধুনীয়া এটা বিয়ানামৰ ভিডিঅ' লৈ আহিছোঁ। সঁচাকৈ আপোনালোকে খুব ভাল পাব বিয়ানামকেইটা, শেষলৈকে চাব। ৩-৪ শাৰীৰে এটা সৰু বিয়ানামৰ ভিডিঅ' ক্লিপ। বিয়ানামবোৰত আচলতে জীৱনৰ সঁচা কথাখিনিকেই কোৱা হয়, গোৱা হয়, দৰা কইনাক বুজনি দিয়া হয় বা সকীয়াই দিয়া হয়। আজি ধেমেলীয়া সুৰত 18টা সৰু ভিডিঅ' ক্লিপ বিয়ানামৰ লৈ আহিছোঁ আপোনালোকলৈ। ভিডিঅ'টোত জীৱনৰ বাস্তৱ সত্যখিনিয়ে প্ৰতিফলিত হৈছে, গতিকে নিশ্চয় আপোনালোকৰ ভাল লাগিব ভিডিঅ'টো চাব শেষলৈকে। আৰু যদি ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব ভিডিঅ'টোত, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। সদায় নতুন বিয়ানাম আপোনালোকে মোৰ চেনেলত পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে ন'টিফিকেশ্যন পাব। তেতিয়াহ'লে আহকচোন আজিৰ বিয়ানামকেইটা শুনো। জ্বলা চাকি নুনুমাই দুখৰ ৰাতি নুপুৱাই, ছোৱালীৰ জীৱনটোত ভাবি চালে একো নাই। মা দেউতাই তুলিলে মৰমেৰে ৰাখিলে, জীৱনৰ মাজ ভাগত লোকৰ হাতত গতালে। মৰম নহয় তোলা পাত উৰি উৰি যাবলৈ, জীৱন এখন বহল নৈ পাৰ হ'বা কেনেকৈ। দাম্পত্যৰ চাবি কাঠি দুইজনৰ বুজা বুজি, যদি সেয়া নেথাকে সংসাৰ ঠিকেই নচলে। বুজা বুজিৰ অভাৱত সংসাৰত কেনা লাগে, বিয়া হ'লা যেতিয়া বহুত কথা এতিয়া, জীয়াৰী কালৰ দৰে নহয় বাইদেউ এতিয়া। ওখ পৰ্বত হিমালয় মনত পৰে ঘৰলৈ, এইখন বাইদেউ লোকৰ ঘৰ চলাই নিবা কেনেকৈ। দেৱ দেৱীৰ মন্দিৰে পূজা কৰে ভক্তিৰে, সুখৰ সংসাৰ গঢ়ি উঠে ধৈৰ্য বিশ্বাস মৰমে। গোলাপ ফুলৰ বাগিচা যতনেৰে ৰাখিবা, বোৱাৰী জীৱনত ধৈৰ্য ধৰি চলিবা। দেৱ দেৱীৰ মন্দিৰে পূজা কৰে ভক্তিৰে, বোৱাৰী জীৱনটো চলাই নিবা ধৈৰ্যৰে। পুত্ৰ তোলে পুণ্যলে, কইনা তোলে দানলে, দুটি মনৰ মিলন হৈ সংসাৰ গঢ়ে সুখলে। সুখৰ সংসাৰ গঢ়িবা দুয়ো সুখত থাকিবা, কচু খালে খজুৱাই শাহু হ'লে নচুৱাই, দেউৰ হ'লে হহুৱাই তাৰ মাজত ননন্দ হ'লে কথাই প্ৰতি কন্দুৱাই। জীয়াৰীতে আতুল তুল বোৱাৰী জীৱনত খোজে প্ৰতি ধৰে দুখ, খাইছিলা দালি ভাত পিন্ধিছিলা মুগাৰ পাত, আজিৰ পৰা বাইদেউ তোমাৰ খোজে প্ৰতি অপৰাধ। জীয়াৰীৰ স্বৰ্গীয় সুখ বোৱাৰীত নোপোৱা শুন, সকলোৱে খাব ভাত সদৌ শেষত তোমাৰ পাল। সকলো খাই উঠিব তাৰ পিছত অকলে তুমি খাব লাগিব,
সোণৰ শৈশৱ গুচি গ'ল মুক্ত যৌৱন অতীত হ'ল আজিৰ পৰা বাইদেউ তোমাৰ জীয়াৰী কাল সপোন হ'ল জীয়াৰী জীৱনত চলিলা নিজৰ মতে বোৱাৰী জীৱনত স্বাধীনতা নেথাকে ভৰি পিছলিলে বোকা লাগিব পানী ঢালি দিলেই বোকা উঠিব জীৱন পিছলিলে চেকা লাগিব সেই চেকা আগলৈ কলংক হ'ব ধুনীয়া পদুম ফুল বোকাতহে ফুলে সুখ দুখৰ মাজেৰে জীৱন আগবাঢ়ে সংসাৰত সুখ ৰূপ নুফুলে কমল যদিহে নেথাকে অন্তৰত মৰম আকাশত উৰিলে কাগজৰ চিলা বিয়া হৈ বাইদেউ সংসাৰ পাতিলা সংসাৰ ধৰ্ম তুমি পালন কৰিবা বোৱাৰী জীৱনত তেহে সুখ পাবা গোলাপত বগালে আকাশী লতা অসংখ্য গোলাপ ফুল কাঁইতে ঢকা বৈবাহিক জীৱনটো নহয় বৰ চিধা দাম্পত্যৰ জখলা খেলুৱৈ ধৰা মৰমত আছিলা মা দেউতাৰ লগত মায়ে খাব দিছিল সবাৰো আগত বোৱাৰী জীৱনত নোপোৱা আদৰ খাবগৈ লাগিব সবাৰো শেষত তেতিয়া ঘৰলৈ পৰিব মনত কি যে মজাৰ আছিল জীয়াৰী জীৱন আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ যিসকল নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে তেখেতসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ মই অনুৰোধ কৰিছোঁ নতুন নতুন বিয়ানাম সদায় আপোনালোকে মোৰ চেনেলত পাই থাকিব গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম আজিলৈ আহোঁ ধন্যবাদ